আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহ। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰি আছোঁ। তো বন্ধুসকল, আকৌ এবাৰ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। কাৰণটো এইটোৱেই হৈছে, কাৰণটো এইটোৱেই যে বহুত বন্ধুসকলে মোক প্ৰশ্ন কৰিছে বা কমেণ্ট যোগে এজনে জনাইছে যে আজান কিয় দিব লাগে, আজান কিয় দিব লাগে। বা বহুত বেধৰ্মী লোকসকলে সংবাদ মেলত বহুতো পাই থাকোঁ আমি যে আজান মাইক লগাই পেলাই আমি আল্লাহক শুনাই থাকোঁ না। তো বন্ধুসকল, আজান কিয় দিব লাগে এই মছলাটো একচুৱেলি দিয়াটো মোৰ হক নহয়, আলিম ডাঙৰ মুফতিসকলৰ হক। তথাপিও আপোনালোকৰ মাজত থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। আল্লাহ তাআলা যাতে মোক কোৱাৰ কাৰণে তৌফিক দান কৰে, আমিন। যা হওক, আজান শব্দটো আৰবী ৱৰ্ড থাকে, যাৰ কাৰণে আমি বুজি নাপাওঁ। যিহেতু আমি আৰবৰ মানুহ নহয়, আমি অসমত বসবাস কৰি আছোঁ। তো গতিকে আমাৰ প্ৰত্যেকৰে অসমত প্ৰত্যেকৰ নিজৰ নিজৰ গ্ৰন্থ আছে। হিন্দুসকলৰ বাইবেল, মহাভাৰত, ৰামায়ণ, আৰু আমাৰ মুছলিমসকলৰ পবিত্ৰ আল কুৰাণ। তো এই কুৰাণ আমাৰ শব্দটো হৈছে আমাৰ আৰবী। তো সেইকাৰণে আমাৰ বুজা বহুত টান হৈ যায় বন্ধুসকল। তো মই আপোনালোকৰ সন্মুখত আজান কিয় দিব লাগে সেইটো ক'ম বুলি আশা ৰাখিছোঁ। তো যিয়ে নহওক, যে আজানটো আগতে কৈ গ'লোঁ আৰবী শব্দ আজান এইটোৱে দিয়া হয়, মানুহক আহ্বান কৰা হয় বা এলান কৰা হয় যে মানুহৰ যেতিয়া নামাজৰ টাইম হয়, বহুতো ভাই ঘড়ীত টাইম নাজানে আৰু বহুতো ভাই কামত লিপ্ত হৈ থাকে, লিখাত ব্যস্ত থাকে বা অন্য ধৰণৰ কিবা কাম কাজত ব্যস্ত হৈ থাকে, যাৰ কাৰণে ঘড়ীটো বা অন্য ধৰণৰ ঘড়ীৰ ওচৰতো নাথাকিব পাৰে। তো সেইকাৰণে মছজিদত প্ৰত্যেক মছজিদে আজান দিয়া হয়। আজান আহ্বান, নামাজৰ কাৰণে আহ্বান কৰা। তো বিভিন্ন সংবাদ মেলত বিভিন্ন ধৰণৰ মতামত কিছুমানে দিয়ে, যিসকলে নাজানে, শিক্ষিত হ'লেও এই বিষয়ে নাজানে। সেইকাৰণে মানুহে বিভিন্ন ধৰণৰ নিজৰ মন মতলবী আপোনাৰ ভাষণ দি থাকে। গতিকে এইবোৰ শুনিলে আমি গুমৰাহ হৈ যাম। তো আজি আমি বিশেষকৈ বহুতো মুমিন মুছলমানেও নাজানো আজান কিহৰ কাৰণে দিব লাগে। তো মই আপোনালোকৰ সন্মুখত কৈ যাওঁ, আপোনালোকে ভালদৰে শুনিব, আশা কৰিছোঁ ভালদৰে আপোনালোকে শুনিব। তো আজান যেতিয়া নেকি আমি শুনা পাওঁ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ মানে হৈছে আল্লাহ সৰ্বশ্ৰেষ্ঠ। মই অৰ্থবোৰ ভাঙি দি আছোঁ দেই, আপোনালোকে ভালদৰে শুনিব। আল্লাহু আকবাৰ মানে আল্লাহ সৰ্বশ্ৰেষ্ঠ। আৰু এবাৰ কৈছোঁ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ মানে আল্লাহ সৰ্বশ্ৰেষ্ঠ, দুবাৰ কোৱা হয়। তো আৰু এবাৰ কি কয়, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ। মই সাক্ষী দিওঁ যে এক আল্লাহৰ বাহিৰে অন্য কোনো মাবুদ নাই। কি কৈছে? মই সাক্ষী দিওঁ যে এক আল্লাহৰ বাহিৰে অন্য কোনো মাবুদ নাই। আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ এবাৰ দুবাৰ কয়। এইটো হৈছে মই সাক্ষী দিওঁ যে এক আল্লাহৰ বাহিৰে হৈ গ'ল, মই সাক্ষী দিওঁ যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বন্ধু অ ৰসুল। যেতিয়া নেকি ক'ব হাইয়া আলাস সালাহ, তাতে আপোনাৰ কৈছে আহা নামাজৰ ফালে আহা। চলাত নামাজ, আপোনালোকে পাইছে কোৰাণত 82 বাৰ আছে। আকিমুছ চলাত, 82 বাৰ আছে। এইটো চলাত মানেই হৈছে আপোনাৰ নামাজ। হাইয়া আলাল ফালাহ, হাইয়া আলাল ফালাহ সফলতাৰ কাৰণে আহা, সফলতাৰ কাৰণে আহা। তাৰপিছত কৈছে আছলাত, যোনটো নেকি আমি পিছা ৰাতি আজান দিয়ে, যাক কোৱা হয় প্ৰভাতৰ আজান, ফজৰৰ আজানত এইটো কয় আছলাতু খায়ৰুম মিনান নাওম। এইটো ইয়াৰ অৰ্থ হৈছে টোপনিত চাবি নামাজ উত্তম, টোপনিত চাবি নামাজ উত্তম। আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহ সৰ্বশ্ৰেষ্ঠ। লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, এক আল্লাহৰ বাহিৰে অন্য কোনো মাবুদ নাই, অন্য কোনো মাবুদ নাই। এইটোৱে লা ইলাহা ইল্লাল্লাহ, মই সাক্ষী দিওঁ যে এক আল্লাহৰ বাহিৰে অন্য কোনো মাবুদ নাই। তো আশা কৰোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে। থুলমূলকৈ দিছোঁ আপোনালোকৰ মাজত। তো বহুতে আজিকালি ইউটিউবত চাৰ্চ কৰিলে পায় ভালদৰে।
তথাপিও মই অলপ ট্ৰাই কৰি আপোনালোকলৈ মানে ভালৰ কাৰণে বা যাতে সকলো বুজি পায় বহুতে মোক এইটো প্ৰশ্ন কৰাৰ কাৰণে দিছোঁ। আৰু যিসকল নেকি কয় আজানটো মাইকত কিয় দিয়ে আল্লাহক শুনাবৰ কাৰণে, নহয়, কেতিয়াও নহয়। এইটো আজান আমি আল্লাহ শুনাবলৈ নহয়, আমি মানুহক আহ্বান কৰোঁ, আহা নামাজৰ ফালে আহা। কিন্তু এইবোৰৰ পৰা আপোনালোকে সাৱধান থাকিব, এইবোৰ কৈ গুণাগাৰ নহ'ব। আমি নিজেও বাচি থাকোঁ, আনকো আমি বচাই কিনি আমি জান্নাতৰ ফালে লৈ যাব লাগিব। কাৰণ ইছলাম এনেকুৱা নহয় যে যি টি আহিল তাকেই ক'লোঁ, বা যে ইছলামটো অৰ্থ হৈছে শান্তি, কিন্তু ভাই আমি অশান্তি কৰি পেলাইছোঁ। গতিকে বন্ধুসকল আপোনালোকে নিজেও বাচক, আনকো বাচক। বন্ধুসকল ইয়াত আৰু এটা প্ৰশ্ন থাকিব পাৰে, হয়তো আজানটো দিব লাগিবই, আল্লাহক মাতিব লাগে বা মানুহক মাতিব লাগে, তেনেহ'লে তুমি মাইকত কিয় আজানটো দিব লাগে? তো শুনক, এইটো চাওক, মাইকত এইটো কাৰণে আজানটো দিয়া হয় যে মানুহৰ প্ৰত্যেকৰ মানে যোনটো ছাপ'জ এটা মহল্লাত আপোনাৰ 100 ঘৰ মানুহ আছে বা 200 ঘৰ বা 300 ঘৰ মানুহ আছে, মজ্জেনেতো প্ৰত্যেক ঘৰে ঘৰে যাই মাতিব নোৱাৰে নহয়। তো মজ্জেনে যদি প্ৰত্যেকৰ ঘৰে ঘৰে যদি মাতিবই যায়, গোটেই দিনটো গুচি যাব। গতিকে বন্ধুসকল এইটো কাৰণে মানে মাইকত দিয়া হয় যাতে প্ৰত্যেকে কম সময়ৰ ভিতৰত 5 মিনিট বা 3 মিনিটৰ ভিতৰত যাতে মানুহে বুজি পায়। আৰু মজ্জেনৰ ইমানটো মানে নাথাকিব নহয়, ইমান ঘৰে ঘৰে যোৱাটো মানে টাইম নাথাকিব নহয়, নহ'লে নামাজৰ খৰচটো তৰকেই হৈ যাব না, নামাজ তৰক হৈ যাব। গতিকে যিবোৰ সকলে কয় যে আজানটো মাইকত কিয় দিব লাগে, এনেওতো দিব পাৰে না, এনে দিব পাৰে, কোনো আমাৰ বাধা নাই। কিন্তু যোনটো নেকি আহ্বান কৰা হয়, সেইটো আপোনাৰ যদি এই আহ্বানটো মজ্জেনে যদি ঘৰে ঘৰে যায়, খৰচ তৰক হৈ যাব। সেইটো কাৰণে আধুনিক যুগৰ লগত মিলি যাব। আৰু বহুতো হয়তো প্ৰশ্ন কৰিব পাৰে, আগৰ চাহাবাসকলে আগৰ নবীসকলেতো এনেকুৱা কৰা নাই। আগৰ নবীসকলৰ সেই এনেকুৱা যুগ নাছিল। এতিয়া যেনেকুৱা ভাল ষ্টেণ্ডাৰ্ড কাপোৰ পিন্ধি আছোঁ বা ভাল আমি আধুনিক যুগ পাই আছোঁ, যেনেকুৱা মোবাইল পাই আছোঁ বা অন্য ধৰণৰ পাই আছোঁ, তেতিয়াতো এনেকুৱা ধৰণৰ নাছিল নহয়। তো গতিকে আপোনালোকে নিশ্চয় বুজি পাই আছে, তথাপিও নিজে এইটো আপোনালোকে বুজি পাব নিশ্চয়। আৰু এইটো সেইকাৰণে মানে আজানটো মাইকত দিয়া হয়। আধুনিক যুগ মানে বৰ্তমান ইণ্টাৰনেটৰ যুগ, ইণ্টাৰনেটে চব এই মাইক ফোন ইত্যাদি বনাই দিছে, এইটো মানুহে ইউজ কৰিবই, ভালৰ কাৰণে বনাইছে না, কম সময়ৰ কাৰণে। ইণ্টাৰনেটৰ যুগৰ সময়ততো কম সময়, আজিকালি যিকোনো যদি বস্তু আমি কিবা এপ্লাই কৰোঁ অনলাইনত কৰা হয়, আজি য'তে ত'তে ভিৰ লাগিব নালাগে। গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় এই কথাষাৰ বুজি পাইছে, আপোনালোকে সকলো বুজি পাইছে, জ্ঞানী আপোনালোকে নিশ্চয়, আপোনালোকে আনকো ক'ব পাৰিব। গতিকে ঠিক আছে, খুদা।